দিয়া হে কইলা বাবা আমাক আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা কইলা বাবা কইলা বাবা তো সেই স্বাগতম টু দি ব্লগ সন্ধ্যা এটা ভিডিঅ' তো গাই সকলোকে হেপী হোলীৰ মানে শুভেচ্ছা জনালোঁ আৰু আজি মানে যিহেতু হোলী খেলাম বুলি ওলাই আহিলোঁ আৰু ওলাই অহাৰ লগে লগে মানে অৱস্থা নোহোৱা কৰি দিছে আৰু এবাৰ গাঁও মোৰ লগত আছে আজি পৰশুণীয়ে 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 কোনে বনাই নমস্কাৰ মই আছে পিটি আছে অমলান আৰু অমলান কিবা ক'বা নেকি তোমাৰ মতে মই আধা ৰাস্তাত পাইছিলোঁ খাওঁ না নাখাওঁ খা ভিটামিন আছে তো গাইজ মানে আজি মোৰ লগকেইটা অলপ বেলেগ আৰু আজি মানে সেই আৰু আমি হোলী খেলিব আহি গ'লোঁ এতিয়া মানে বিভিন্ন ধৰণৰ দেউল চাম হোলী খেলিম সকলো কৰিম আৰু মানে ৰাস্তাৰ মাজত তেনেকৈ ঘুমামো আৰু পানী চানী সকলো খেলাম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু এইকাৰণে যিহেতু ভিডিঅ' দিয়া এটা বম ভিডিঅ' হ'ব লাগে তো গাইজ মানে আজি যিহেতু হোলী খেলিব আহিছোঁ যেন মনটোত সিমান এটা ফূৰ্তি নাই কাৰণ কি হৈছে গম পাইছে যোৱাকালি মোৰ ভিডিঅ'ত প্ৰায় দেখি থাকে মানে অচিন্ত দা বুলি যে কৈ থাকোঁ মানে মোৰ ভিডিঅ'ত প্ৰায় তাক দেখি থাকে আৰু সি মোৰ লগত মানে মোৰ লগৰ বুলি ক'ব লাগিব আৰু সি মোৰ দাদা বুলি ক'ব লাগিব সি মোক বহুখিনি যথেষ্ট সহায় কৰিছে বহু ক্ষেত্ৰত মোক সহায় কৰিছে তাৰ মানে যোৱাকালি আমাৰ ঘৰৰ ওচৰতে মানে এটা সৰুকৈ এক্সিডেণ্ট হ'ল আৰু হাতত দুখ পাইছে বেছি ইমান এটা হোৱা নাই তো সেই গতিকে সি এতিয়া আজি ফুৰিব যাম বুলি ভাবিছিলোঁ হোলীত কিন্তু কি ক'ব সেই আৰু কথাটো যে ভাবা কথা নহয় দি বাটত আছে কণা ভিডিঅ'টো সেনেকুৱা হ'ল তো এতিয়া আমি পৰশুণ এতিয়া আহিছোঁ যিহেতু ভিডিঅ'টো বনাম বুলি কৈছোঁ এতিয়া বনাম আৰু সি ঘৰতে আছে সি মানে ডক্টৰে তাক ৰেষ্ট ল'ব দিছে আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ সি যাতে বাইক চলাব নোৱাৰে বুলি কৈছে একমাহমান গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সি যাতে সোনকালে বাইক চলাব পাৰে আৰু আপোনালোকেও প্ৰাৰ্থনা কৰক সি যাতে সোনকালে বাইক চলাব পাৰে আৰু আমি দিওঁ মানে বাইকত মানে বঢ়িয়াকৈ এটা সুন্দৰ ভ্লগ আপোনালোকক দিব পাৰোঁ তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা সি যাতে সোনকালে মানে বাইক চলাব পাৰে সুস্থ হৈ উঠে তো এই আছিল তো বহুত বেয়া লাগিছে কাৰণ সি এতিয়া আজি হোলী খেলিব যাব পাৰে যোৱাবাৰো গৈছিলোঁ এইবাৰ যাম বুলি ভাবিছিলোঁ কিন্তু কি কৰিব উপায় নাই এই আৰু দে আইছ মানে 15,000 টকা ভৰি পেলাই মানে এই চুলিকেইটা কালাৰ কৰিছোঁ কেনে হৈছে তো গাইছ মানে এনেকৈ মানে আমি জেডেক্স টেনাল লৈ যাই আছোঁ আৰু ফুৰিব হোলী খেলিব আকৌ ফুৰিব আহে আনন্দিয়া হে কইলা বাবা নিৰাহাৰন্ধ কৰি গ'লা নাজানো দক ইমান এটা গেৰেক পেনাল গেইলা চাওক তো গাইছ মানে এনেকৈ আহি থাকোঁতে মানে ওচৰৰ দেউলৰ মানে গুৱাহাটীয়ে দেখা পালোঁ তো এইবোৰ গোটেই লগৰে হয় দে হেপী হোলী ইয়াত বাকী যেতিয়া দি খালি মোবাইলটোত নেটবি কাৰণ মায়ে মই মোবাইলটো যাম গাইজ হোলী বুলি ক'লে বাকী যি কি নকয় এবাৰ কিন্তু আমাৰ চাইকেল লৈ গেংটো বম গেং হৈছে তাকো বঢ়িয়া গেং হৈছে এবাৰ গোটাই দিয়ে চাইকেল লৈ এই আছে পৰশমণি উৎপল এই মনোজ দা পিডি নিতুল বয় গোটেইকেইটা বঢ়িয়া একদম এবাৰ গ্ৰুপটো বঢ়িয়া আছে চাইকেল ৰাইড গাইজ এতিয়া মানে আমি যাই আছোঁ এখন বঢ়িয়া সুন্দৰ দেউললৈ মানে ওচৰতে মানে পূৰ্ণ কামদেৱ বুলি কয় তাত এখন বঢ়িয়া দেউল হৈছে পৰশমণি কি ক'বা যাই আছোঁ আমি তো গাইজ এইটো মই যে মিনি দিবৰ ভিডিঅ'টো বনাইছিলোঁ এইটো জেগা আহিছিল এইটো কি এটা সুন্দৰ পৰি তো গাইজ এতিয়া আমি যাই আছোঁ দেউলখন পামেই আগত আৰু পিডি কাম পিডি মুখখন ঘূৰি দিয়া বান্দাৰ দেখা আছি তো বান্দাৰ এবাৰ আছে মনোজ দা কিবা এটা কৈ দিয়া হেপী হোলী বুলি কৈ দিছোঁ তুমি ক'লে ভাল লাগে তো গাই যাই থাকোঁতে লগ পাই গ'লে মই কৰণ দা উচ্চে গাই আছে শেখৰ তলত আছোঁ মোৰটো মানে চাই বাইকত আছে তো গাই শেখৰ কলত দি দিয়ে আছে শেখৰ শেখৰ ভাই কিবা এটা কৈ দিয়া আজি হেপী হোলী ভাই দেউল চাব আছোঁ একদম ধুনীয়াকৈ চোৱা আছি এটা ধুনীয়া দেউল হয় তুমি ৰাতি কালি ফাংচন চাব নাহিলা কিবা এটা অলপ অসুবিধা হ'লে হেপী হোলী ব্ৰ কালি কোন আছিল যোৱাকালি বাবুদা আছিল বাবুদা আছিল তো গাইজ মানে যোৱাকালি অহা নহ'ল আজি কিবা এটা দেখোন এছ বঢ়িয়া অমলান এতিয়া আমি যাব লাগিব বোলে এইটো আছে উৎপল তো গাইছ মানে এইখন হৈছে পূৰ্ণ কামদেৱৰ দেউলখন আৰু মানে এতিয়া মানে প্ৰায় একো বস্তু নাই বুলি ক'ব লাগিব ধৰক মানে যোৱাকালি ৰাতি মেইন বস্তুবিলাক আছিল আৰু আহিব নোৱাৰিলোঁ মানে অলপ গম পাইছে এইটো কেছটো কি হৈছে এনেকুৱা তো মন্দিৰটো কিন্তু মজা লাগিছে ইয়াতে সিমান এটা দেখুৱাব লগা নাই যিহেতু কালি প্ৰগ্ৰাম হৈ গৈছে তো এতিয়া বেলেগ গাইজ মানে ডাউৰি গাল মানে পইচা তুলিব আৰু এইটো চব মানে আমাৰ সৰুতে আছিলে পইচা তোলাটো এতিয়া যিহেতু ডাঙৰ হৈ গৈছে নাই তো গাইজ চিগলা আছে মোৰ লগা মিটিব গা কিবা এটা কৈ দি কিবা এটা কওঁ গাইজ মানে আমি পূৰ্ণ কামদেৱৰ দেউল চাই আহিলোঁ আৰু গোটেইকেইটা আছোঁ আৰু মানে আমাৰ কি হৈছে একবাৰ উৎপলৰ চেন পৰা চাইকেল একবাৰ কাবাৰ পৰা মানে নতুন কি হৈছে মানে চেন পৰি যাই আছে মানে বেছি দূৰ যাব পৰা নাই এতিয়া আমি যাই আছোঁ কমাৰকুছিৰ দেউল চাবলৈ মানে যোনখন বেতল দাহঁতৰ ওচৰত হয় বেতল দাক লগ পাব লাগে থাকে তাতে থাকোঁ সেইখন দেউল চাবলৈ যাইছোঁ সেইখন আমাৰ এই ওচৰত মানে বাপা মাৰি লৈ যাহি তো মানে সেইখন দেউল চাবলৈ যাই আছোঁ আমি গোটেইকেইটা আছে পৰশমণি মোৰ লগত পৰশমণি আমি দেউল চাবলৈ যাইছোঁ কি তোমাৰ অনুভৱ চাইকেল কচি হাৰা তো গাইজ এইখনে কমাৰকুছিৰ দেউলখন
আৰু মানে বহুত ডাঙৰ হৈছে এইবাৰ আৰু দিনত সিমান এটা ভাল নালাগে মানে বহুত কিবা কাৰণে আহিছে লাইট টাইট নাই না ৰাতি বেছি ভাল লাগে আৰু কমাৰকুছি দেইলৰ মেইন মন্দিৰ হৈছে এইটো ইয়াতে আছে মেইন গুৱাহাটী কিজানি ভালদৰে নাজানো সিমান এটা আৰু ওপৰতো কিবা এটা গুৱাই থাকে মেইন গুৱাই বা কোনটো এটা ভালদৰে নাজানো তলৰটোৱে হ'ল না ওপৰটোৱে কোনোবা এটা হ'ল আৰু মেইন গুৱাই তো গাইজ মানে কমাৰকুছি দেইলত আহিলে একপাক গ'লে ভাইক তো ভাইক মানে চিনি নোপোৱা হৈ গৈছে কাৰণ যিহেতু মানে ফাকুৱাই আছে ভাল লগা লাগি মোৰ আকৌ ভিডিঅ' কৰিম চিনি নোপোৱা হৈ গৈছে তো ভাই ভিডিঅ' চাওঁ না এই পুৰা এটা মিছ নকৰো এই বঢ়িয়া বঢ়িয়া পঢ়াখন যিটো লেভেলত মানে ভাগে আছে তো গাইজ মোৰ ভাগত পচি খানি পঢ়াখন যিটো লেভেলত ভাগে আছে মানে জানো একদম জগন্নাথ হেৰি জানো আৰু ভুল হৈছে এইটো আৰু কমিউনিটি গাইডলাইনৰ বাহিৰত গৈছে আৰু কষ্ট হ'ব অলপ বেছি দি 20 টকা দিছে দি কষ্ট হ'ব আমাৰ অপুলাকি এটা সুন্দৰ হৈ যায় অমলা নেবে পৰা আৰু তো গাইজ বোলে আমাৰ লগৰ এতিয়া বাইক লৈ ঘূৰি আছে আৰু মোৰতো এখন নাচাই যে দেখছে না এখন লৈ ঘূৰিছোঁ তো গাড়ী এইটো মোৰ একজষ্ট চাউণ্ড আৰু এতিয়া মানে দুখনমান এনেকুৱা গাড়ী গৈছে মানে কাষেদি বা চাউণ্ড তাৰ নোৱাৰো মোৰ চাউণ্ডটো দি দিওঁ তো মোৰ চাউণ্ড দিওঁতে ক'লে থু হৈ যায় বানপানী হৈ গৈছে তুমি কি ক'বা থুৰ ওপৰত সুন্দৰ তো গাইছ সুন্দৰ কেনেকুৱা লগাইছে কইলা বাবা নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে কৈলা বাবা নিৰানন্দ দূৰ Ay, laksa bun kolgat, dala sa bun koke, laksana, aisa, gen, hey ya, hey, gen, kuya, sakta, gen, তো গেৰিছ মানে ঘৰৰ মানে হোলী খেলি পেলাই গা চা নোধোৱাকৈ ডাইৰেক্ট মানে ঘৰৰ পৰা মানে মামাহঁতৰ ঘৰলৈকে আহি গ'লোঁ মানে এই পূৰ্ণকান্তৰ মানে দোলখন যে দেখিলোঁ তাৰ মানে গুৱাই মানে মামাহঁতৰ ঘৰৰ কোৱা নাই মামাই মানে মাতিলে ফোন কৰি তই গতিকে আহি গ'লোঁ আৰু গোটেইকেইজন মোৰ লগৰে হয় তাৰ সেই গতিকে তো চাই থাকচোন মজা ভিডিঅ' এটা হৈ গৈছে আরে কস কস কে রান্নারি যাও কাসারি ওই আরে কাছাৰী ৰে তো গাইজ ফাকু খেলিতো আহিলোঁ যোন মনটোত কিবা এটা আজি মানে ফূৰ্তি ভাৱ নাই যিহেতু মানে তাৰ সেনেকুৱা হৈছে মানে সিও যাব পৰা নাই যোৱাবাৰতো তাৰ লগতে গৈছিল ন তেওঁ কিছু মনটো কিবা এটা ভাল লাগে নাই ভিডিঅ'টো মানে কৰিছোঁ যেন সিমান এটা মনটো মানে ভিডিঅ'টো দিব পৰা নাই ফ্ৰীলি মানে ভিডিঅ'টো কৰিব পৰা নাই কিবা এটা মানে মনটোৰ কিবা এটা গধীৰ লাগিছে তো সেই গতিকে ভিডিঅ'টো কি দেখুৱাব পাৰিলোঁ কি নোৱাৰিলোঁতো ভালদৰে ক'ব নোৱাৰিম কাৰণ মাথা এটা কেনেকুৱা লাগিছে তাৰ সেনেকুৱা এটা হৈছে মই এনেকৈ ঘূৰি আছোঁ কাৰণ যোৱাবাৰ সি আৰু মই একেলগে মানে ভিডিঅ' কৰিছিলোঁ ধৰক বঢ়িয়াকৈ সেই ভলিও খেলিছিলোঁ কিন্তু এইবাৰ তাৰ তেনেকুৱা হ'ল মোৰ বহুত বেয়া লাগিছিল কিন্তু মই ভিডিঅ' আজিতো মই খেলিব খোজা নাছিলোঁ কিন্তু সিয়ে ক'লা যা তই ভিডিঅ' এটা বনাওঁ কাৰণ যিহেতু যোৱাবাৰো বনাইছে এইবাৰো এটা বনোৱা একো নহয় মই আছোঁ ভালে থাকিম মই পাৰিম যে সাংকি বনাব দে মই সেই গতিকে ওলালে আৰু যিহেতু আপোনালোকক কালি কৈছোঁ ভিডিঅ' বনাম বুলি সেই গতিকে তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল যদি মানে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্টছ আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা কাৰণ 17 তাৰিখৰ পিছত মানে একদম ধামাকা ডেইলি ব্লগ দিব কৰিম তো গতিকে 17 তাৰিখক লৈ পৰীক্ষা আছে তাৰপিছত 18 তাৰিখৰ পৰা ডেইলি ব্লগ দিম তো গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু এইটো ভিডিঅ' অলপ শ্বেয়াৰ কৰিবা কাৰণ এইটো ভিডিঅ' ভিউজটো কম আহিব মই জানো কাৰণ বহুত দিন ভিডিঅ' দিয়া নাই চেনেলটো ডাউন পৰি গৈছে তো গাইজ মানে অলপ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা মোৰ অনুৰোধত যে মোক ভাল পায় বা মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে প্লিজ মই সেইটো অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো বাই বাই আজিলৈ জয় অসম নেক্সট ভিডিঅ'ত লগ পাম